মৰ্নিং এভৰিৱান কি খবৰ সকলোৱে নিশ্চয় ভাল ন বৰ্তমান আমাৰো ভালেই আজি আমাৰ মৰ্নিঙতে আমাৰ চাহ খাব নাপাওঁতে গেছটো খতম হ'ল আৰু গেছ অৰ্ডাৰ কৰিলোঁ আহি পালেহি তাৰপিছত আহি গ'লোঁ মই ডিউটিলৈ আৰু ডিউটিত আহি পিনে বেঙেনা গছজোপাৰ ওচৰলৈ আহি দেখিলোঁ ইমান সুন্দৰ কৰি বেঙেনাখিনি লাগি আছে বেঙেনা কেইটামান ছিঙি ল'লোঁ তাৰপাছত বোলো বেঙেনাৰ সুন্দৰ কৰি এখনে চব্জি বনাওঁ আজি চব্জি কেনেদৰে মই বেঙেনাও বনাওঁ আপোনালোকক দেখাম আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰিব বহুত বেছি সুন্দৰ ৰেচিপি হয় আৰু আপোনালোকে যদি ৰেচিপিটো একবাৰ ঘৰত ট্ৰাই কৰে বাৰে বাৰে আপোনালোকক বনাই খাবলৈ মন যাব মই বৰ ধুনীয়াকৈ বনাওঁ সেইবাবে আপোনালোকক আজি ক'লোঁ চ' এইটো যে আপোনালোকক দেখাবলৈ যত্ন কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া সকলোখিনি গম পাব আৰু ঘৰুৱাৰ বেঙেনা খাইতো এনেও ভাল লাগে আৰু যদি অকণমান বেলেগ এটা ষ্টাইলত বনাই আৰু বেছি ভাল লাগে মই বেঙেনাকেইটা অকণমান কাটি ল'লোঁ চাৰিও চাইডে মানে অকণমান কাট লগাই তেলতে ফ্ৰাই কৰি ল'লোঁ ইয়াত দেখিছে ন সুন্দৰ কৰি তেলত ফ্ৰাই কৰি ল'লোঁ তেলত মানে বেঙেনাকেইটা ফ্ৰাই কৰা হৈ গ'ল তাৰপাছত মই কেইটামান আলু লৈছিলোঁ আৰু আলুকেইটা তেলতে ফ্ৰাই কৰিছোঁ লগতে দুটামান পিঁয়াজো ফ্ৰাই কৰি লৈছোঁ এই চব্জিখন খাই বহুত বেছি টেষ্টি লাগে আৰু বেঙেনাকেইটা যে মই কাট লগাই লৈছিলোঁ তাৰ এনেদৰে মেল খাই গ'ল আৰু তাৰ ভিতৰতে মই পিঁয়াজ বিলাহী আৰু মছলাই বনাই ৰাখোঁ সেয়া ইয়াত ভৰাই দিলোঁ ভৰাই লৈ পিনে এনেদৰে অকণমান হেঁচা মাৰি দিম তাৰপিছত এইটো বন্ধ হৈ যাব এয়া দেখিবলৈ পাইছে নহয় মোৰ চব্জি অলম'ষ্ট ৰেডি হৈছেগৈ এইখিনি অকল হালধি নিমখ জলকীয়া মিক্স কৰি পিনে তেলতে অকণমান মানে অলৰেডি তেল ইয়াত থাকে যিহেতু অকণমান মিক্স কৰি প্ৰায় 5 মিনিটমান গেছতে কম গেছত মানে সিজোৱাৰ পাছতে সুন্দৰ কৰি এখনি চব্জি ৰেডি হৈ পৰে আৰু এই চব্জিখন খাবলৈ ইমানেই বেছি টেষ্টি লাগে নহয় মই আজি আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ চ' আপোনালোকে যদি ট্ৰাই কৰা নাই ঘৰত ট্ৰাই কৰিব বহুত বেছি টেষ্টি হয় মই মানে এইটো ৰেচিপি একদম প্ৰায় বনায়ে থাকোঁ যদি কোনোবা আলহী আহে মাছ মাংস যদি ঘৰত নাথাকে তেন্তে আপোনালোকে ঘৰত এইটো ৰেচিপি ট্ৰাই কৰিব পাৰে তাৰপিছত সন্ধিয়ালৈ আহি গ'লোঁ লগৰজনীৰ ৰুমত আহি পিনে এইপিনে মানে মই আজি ঘৰত ভাত নবনালোঁ আৰু চ' লগৰজনীয়ে ক'লে যে আমাৰ ঘৰত ভাত খোৱাকৈ আহি যোৱা আৰু তেওঁলোকৰ ঘৰত ভাত খাবলৈ আহি গ'লোঁ আৰু আমাৰ ঘৰত আহিলে আলহী খাবৰ কাৰণে দিনত ব্যস্ত সেইপিনে ৰাইজসকলে মিটিং মৰাত ব্যস্ত চ' কাইলৈ সকলোকে লগ পাম আৰু নামঘৰত ন পামনে নাপাম আহিব দেই আমি দুইগৰাকীয়ে পাকঘৰত সোমাই আমি ভাত পানী বনাই আছিলোঁ ভাত পানী বনাই থাকোঁতে মনত পৰিলে যে আমি দুইজনে মিলি দেখোন ৰিলছ এটাকে বনাব পাৰোঁ আহাচোন দুইজনে ৰিল এটা বনাই লওঁ বুলি ক'লোঁ আৰু তাইও ক'লে আহা বনাই লওঁ আৰু দুইজনে এয়া ৰিলছ বনোৱাত ব্যস্ত চ' এইপিনে আমি কোনোৱাটো ব্যস্ত আৰু লগতে ৰিলছো বনাই আছোঁ তাই বৰ ধুনীয়াকৈ চিকেনৰ চব্জি বনায় আৰু খায়ো বহুত বেছি টেষ্টি লাগিল এয়া দেখিছেনো কিমান যে সুন্দৰ কৰি বনাইছে আজি তেওঁলোকৰ ঘৰত আহি বহুত বেছি ভাল লাগিল ধন্যবাদ আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ নতুন এটা ভিডিঅ'ত আকৌ আহিম বাই বাই